তৈলনগৰী দুলীয়াজানলৈ। দুলীয়াজানৰ ষ্টেচনটোত আমি আহি পাইছোঁ। পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দুলীয়াজানৰ ষ্টেচন। এইখন হৈছে ভৱানী মাৰ্কেট। কিছু লোকে গগৈ মাৰ্কেট বুলিও কয়। আচলতে মানুহজনৰ নামে ভৱানী গগৈ হয়, সেইকাৰণে তেনেকৈ কোৱা হয়। আৰু এয়া বজাৰখন। এইফালে আগত গৈ অলপ এই চাইডৰ পিনে অকণমান ৰখাই দিম। এয়া পিপলতললৈ আহি পাইছোঁ। ইয়াত ডিব্ৰুগড় অভিমুখী বা যোৰহাট অভিমুখী ট্ৰেভেলাৰ উইংগাৰবিলাক ৰখাই থয়। এইফালে থাকে ন বাছবিলাক, এইফালে হেৰি উইংগাৰ ট্ৰেভেলাৰবিলাক। এয়া অইল ইণ্ডিয়া লিমিটেডৰ হেডকোৱাৰ্টাৰ, ৰেজিষ্টাৰ্ড অফিচ বুলি জনা যায়। চৰাইৰ কান্দন শুনিছেনে আপোনালোকে? এয়া ষ্ট্ৰীট লাইট জ্বলিলেই। এয়া অইল ইণ্ডিয়া লিমিটেড। চিধা যাওঁ এতিয়া। এইফালে আছিলে মানে, আমি এতিয়া চিধা যাম। আমাৰ কিছুমান বস্তু কিনিব লগা আছে এতিয়া। ইছৰাম চৰাই শালিকাখিনি মাত। এতিয়া আমি অইল মাৰ্কেটলৈ গৈ আছোঁ। অইল মাৰ্কেট এতিয়া চিধা যাব লাগিব। এইফালে গৈ কিনে চিধা যাব লাগিব। ক'ত গ'ল ন? দাম লিখিব লৈ গৈছে ন? ক্লক টাৱাৰ আছে নেকি দুলীয়াজানৰ? আমি পাওঁতে এতিয়া গধূলিয়ে হৈ গ'ল আৰু। ৰাতিপুৱাতে অহা নাই, দিনত আহিছিলোঁ। কাউৰীয়ে মাত চাবনে, শালিকা চৰাই মাত চাবনে, একদম পুৰা চাউণ্ডটো মন কৰিছেনে? বাৰে তললৈ কৰিছে বা ওপৰলৈ কৰিছে, তললৈ কৰিছে ওপৰলৈ কৰিছে। এবাৰ আমি ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে যাব লাগিব। চিধা এতিয়া আকৌ ৰাইট চাইডে ঘূৰিব লাগিব। এয়া আমি আহি পাইছোঁ অইলৰ কলনীলৈ। এয়া সকলো অইলৰ কোৱাৰ্টাৰ হয়। আৰু মই আজি আমাৰ বাৰ ঘৰলৈ আহিছোঁ। অইলৰ কোৱাৰ্টাৰবিলাক। আৰু ফাইনেলি আমি আহি পালোঁ। হেল্ল' ঈশান, কি কৰিছা? হেল্ল' এদিনা, কি কৰিছা? অঁ, গতিকে আমি আহি পালোঁ দুলীয়াজানলৈ। আচলতে মই মোৰ বাৰ ঘৰলৈ আহিছিলোঁ। তাইৰ আজি বাৰ্থডে আছিলে আৰু ভাবিলোঁ যে সৰু মোৰকৈ ছাৰপ্ৰাইজ এটা দিওঁ, সেয়েহে কেক লৈ আহিছোঁ আজি। ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে চাই, আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈ চাই যাব আৰু চাই যাওক। বহুত ইণ্টাৰেষ্টিং মানে হ'বলৈ গৈ আছে কিছু। আৰু বেছিকৈ নকওঁ আৰু কথা, আপোনালোকে মাত্ৰ চাই যাওক।